গুড মৰ্নিং এভৰিৱান। আজি হ'ল দেওবাৰ, আজি হ'ল ড্ৰাগ এণ্টি ডে আৰু আজি আমি সকলোৱে চাওক এইটো বৰপুখুৰী পাৰত উপস্থিত হৈছোঁ। এইটো চাইছে সমগ্ৰ পৰিৱেশ, প্ৰত্যেক স্কুলৰ ষ্টুডেণ্টৰ পৰা ধৰি ছিনিয়ৰ প্ৰতিজন আহিছে আজি ড্ৰাগ মুক্ত যিখন অসম আছে এইটো। তো মোৰ লগত আছে এণ্টনি, আজিৰ তেওঁ ফটোগ্ৰাফাৰ হিচাপে তেওঁ নিয়োজিত হৈছে ইয়াত। কাৰণ সিহঁতে আমাৰ ভৱিষ্যত সিহঁতক যদি আমি এতিয়া মানে কণ্ট্ৰল নকৰোঁ পিছলৈ আমাৰ বহুত দিগদাৰ হ'ব। আপোনালোকে গম পায় আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে মানে ড্ৰাগছৰ ওপৰত বহুত কঠোৰ অৱস্থা, আমাৰ পুলিচ প্ৰশাসনে বহুত কঠোৰ হৈ আছে ড্ৰাগছৰ ক্ষেত্ৰত। তো আমি সেই মেছেজটোৱে আমি দিব বিচাৰিছোঁ আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ, যে আমি ড্ৰাগ বিৰোধী যিটো অভিযান আমাৰ চিফ অনাৰেবল চিফ মিনিষ্টাৰ মানে ছাৰৰ নেতৃত্ব চলি আছে, আমি এই ছাৰৰ মানে এইটো আগবঢ়াই লৈ যাব বিচাৰিছোঁ আৰু আমি গ্ৰাছ ৰুট লেভেললৈ লাষ্ট ব্যক্তিলৈ আমি লৈ যাব বিচাৰিছোঁ। আমি বিচাৰিছোঁ যে গহপুৰত যাতে এনেকুৱা একো নহয়, সেৱন কৰাও দেখা পায়। তো আমি এইটো কঠোৰ হৈছোঁ আৰু আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি নেক্সট টাইম পাওঁ আমি কিন্তু এফআইআৰ দি দিম এনেকুৱা যদি পাওঁ, কাৰণ আমি মানুহৰ লাইফ বহুত ইম্পৰ্টেণ্ট। গহপুৰীয়া সচেতন ব্যক্তিসকল আৰু সাংবাদিক বন্ধু, আজি আমি আমাৰ এই ড্ৰাগ বিৰোধী দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি আমাৰ তো আপোনালোকে সকলোৱে জানে যেন প্ৰত্যেক বছৰে অসমত বিশেষকৈ বহুত মানুহ এই ড্ৰাগত আসক্ত হৈ আছে আৰু মৃত্যুমুখত পৰিছে আৰু বহুতৰ সপোন ধ্বংস হৈ গৈ আছে। হয়, অসম তথা গহপুৰ ড্ৰাগমুক্ত হ'ব লাগে। তো সেইটো শ্লোগান লৈ পেলাই তেওঁলোকে ইয়াৰ পৰা গহপুৰ আপোনালোকে চাইছে বৰপুখুৰী পাৰৰ পৰা, এইটো বৰপুখুৰী পাৰৰ পৰা এটা আপোনাৰ ৰেলী হ'ব, যিটো ৰেলীটো আমাৰ যোনটো আমাৰ ডিষ্ট্ৰিক্টৰ লাষ্ট হাৱাজান বুলি কয়, হাৱাজানলৈকে চাইকেল ৰেলী এখন হ'ব আৰু সেই চাইকেল ৰেলীৰ লগত তেওঁলোকে এটা মেছেজ দিব বিচাৰে যে অসমখন তথা গহপুৰখন ড্ৰাগ মুক্ত হ'ব লাগে। আৰু সেই বাৰ্তা লৈ পেলাই ইয়াৰ পৰা 200 শতাধিক ছাত্ৰ ছাত্ৰী তথা দাদাসকল ইয়াৰ পৰা চাইকেল ৰেলী এইটো আমাৰ নয়ন, এইটো আমাৰ সুব্ৰত দাদা। একদম কেনেকুৱা খবৰ? খবৰ ভালে আছে। তেওঁলোকে অলৰেডি আপোনালোকে সকলোৱে জানে যে অল অভাৰ অসম তেওঁলোকে ৰাইড কৰি আহিছে আৰু তেওঁলোকৰ বহুত এক্সপিৰিয়েঞ্চ আছে চাইকেলৰ বিষয়ে। তো তেওঁলোকে আজি চাইকেল ৰাইডত যাব, ময়ো চাইকেল লৈ আহিছোঁ, কিন্তু ইমান দূৰ মই চলোৱাই নাই আজিলৈকে, ইমান দূৰ চলোৱাই নাই। তো মই ভাবি আছোঁ এতিয়া যাব পাৰিম নে নাই। তো অনুষ্ঠান চলি আছে যিহেতু আপোনালোকে চাইছে এইফালে বৰপুখুৰী পাৰতে। এয়া নয়নে সংকল্প লৈ আছে, ড্ৰাগছ নলয় তেওঁলোকে আৰু গহপুৰৰ প্ৰতিজন যি উঠি অহা নৱপ্ৰজন্ম সকলোৱে শপত গ্ৰহণ কৰিছে যে আজিৰ পৰা ড্ৰাগছৰ লগত একো জড়িত নহয়, ড্ৰাগছ নাখাওঁ। আমি আজি আমাৰ গহপুৰৰ এই বৰপুখুৰীৰ পৰা আমি চাইকেল ৰেলী এটা আৰম্ভ কৰিছোঁ। আপোনালোকে দেখা পাইছে বহুত আমাৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে আৰু আমি শপত বাক্য পাঠ কৰিলোঁ ইয়াত। আৰু আজি এতিয়া আমি যাত্ৰা কৰিম আমাৰ হাৱাজানলৈকে, হাৱাজানৰ পৰা আকৌ আমাৰ গহপুৰলৈ, গহপুৰখন ড্ৰাগছ মুক্ত কৰি ফাৰ্ষ্ট আমাৰ সেইটো টাৰ্গেট। ত' এইটো টাৰ্গেটত আমাৰ যুৱ প্ৰজন্মই আমাক যথেষ্ট সহায় কৰিছে, আগভাগ লৈছে। আপুনি দেখা পাইছে বহুত ছাত্ৰ ছাত্ৰী আহিছে। চ' মই গহপুৰৰ ৰাইজক ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ আমি যিটো এই যুদ্ধত নামিছোঁ এই যুদ্ধত আমি সফল হ'ম। মৃদুলদাহঁতে চাইকেল ৰেডি কৰিছে। আচ্ছা মৃদুলদা, আজিৰ দিনটো কাৰ্যসূচীৰ বিষয়ে অকণ জনাব। আজি হৈছে আমাৰ ড্ৰাগছ মুক্ত অসম গঢ়াৰ এটা বহুত মহান উদ্দেশ্য লৈ পেলাই গহপুৰ প্ৰশাসনৰ উদ্যোগত তথা গহপুৰৰ নৱগঠিত NGO ৰাইজ হেণ্ড আৰু গহপুৰৰ যুৱক যুৱতীসকল আৰু ষ্টুডেণ্টছক লৈ পেলাই এটা সজাগতা সভা আহ্বান কৰা হৈছে। ইয়াতে স্পেচিয়েলি বহুত আমি ধন্যবাদ জ্ঞাপন কৰিম যে আমাৰ গহপুৰ মহকুমাধিপতি শ্ৰী দীপন বৰ্মন ডাঙৰীয়ালৈ, তেখেতৰ তত্ত্বাৱধানত
গোটেই আমাৰ আজিৰ এই সজাগতা সভাখন মানে আহ্বান কৰা হৈছে আৰু আমি এতিয়া যাত্ৰা কৰিম স্পেচিয়েলি থেংক ইউ বৰ্মন ছাৰক আমি 17 কিলোমিটাৰ ইয়াৰ পৰা 17 কিলোমিটাৰ থেংক ইউ আৰম্ভ হৈ গ'ল সম্পূৰ্ণ লাইন আপোনালোকে এইটো ৰেলী ষ্টাৰ্ট হ'ব এতিয়া আমি সকলোৰে পিছত লাইনত ধৰি আছোঁ এইটো মোৰ চাইকেল এইফালে এইফালে ৰাইড আৰম্ভ হৈ গ'ল চাইকেল ৰাইড ইমান ৰাইড কৰাৰ অভ্যাস নাই চাইকেল চলোৱাৰ অভ্যাস নাই কিন্তু এতিয়া চলা বুলি ক'লেও বৰিগাঁও পাই গ'লোঁ সেইটো চাইছে আৰু তেওঁলোকে যাব হাৱাজান মই ইমান দূৰ যাব নোৱাৰিম আগতে হাৰি গৈছোঁ शाबाश बेटा बहुत बड़ी তো কিমান দূৰলৈকে যাব পাৰোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ এই আমাৰ মিঠু প্ৰ' ৰাইডাৰ চাইকেলখন চাওকচোন এই অল অভাৰ ইণ্ডিয়া ৰাইড মাৰিম বুলি ভাবি আছে অলপ ইয়াৰ মানে অলপ বেমাৰ চলি আছে মানে সেইকাৰণে ৰাইড নামাৰে চাইছে গ্ল'ভছ একদম তোৰ কেইটা 40টা মান গিয়াৰ আছে দেখোন চাইকেলটো ধুনীয়া লাগিছে আকৌ মোৰখন এইখন কাম নাই আৰু ডাঙৰ চকা বৰ জোৰ লাগে অ' চলাবলৈ তেওঁ বিজিত তেওঁ ধুনীয়াকৈ পৰিচালনা কৰি আছে যাতে খেলি মেলি নহয় আৰু সকলোৱে লাইন লৈ ধুনীয়াকৈ যাব পাৰি ইয়াৰ পৰা তেওঁ বলিন হয় তেওঁলোকে সহযোগ জনাইছে এইটো নতুন ৰাস্তা আপোনালোকে চাইছে নতুন ৰাস্তাটো এইটো সঘনে এক্সিডেণ্ট কৰা আমি দেখিব পাই আছোঁ কিন্তু প্ৰথম কথা হ'ল স্পীডটো যদি শ্ল'লি চলায় তো এক্সিডেণ্ট হোৱাৰ একেবাৰে চান্স নাথাকে এইফালেদি ঘূৰি আহিছিলোঁ আমি এই ফ্লাইঅভাৰ তলেদি যাব লাগিব চাইকেল এতিয়া 50 স্পীডত গৈ আছে ইতনি খুশি There's a party downtown, someone said that you're coming by. Let me know when you're here, maybe. ওপৰেদি ট্ৰাক গৈ আছে চাওক নতুন ব্ৰিজ মই কেইবাবাৰো আহিছোঁ ভাল লাগে ইয়াত আহি
ঘূৰি দিয়া হ'ল হোৱাটো ডাঙৰ কথা নহয়, এক্সিডেণ্টৰ পৰা বাচাটোহে ডাঙৰ কথা। সেইকাৰণে নতুন ৰাস্তা সকলোকে এইটো ৰাস্তা দি লৈ আহিলে, নহ'লে এইটো শ্বৰ্টকাট মাৰিলে এইটো কিন্তু এইটো গলত হয়, ভুল হয়। তো পাই গ'লোঁ বৰিগাঁও, এইটো বৰিগাঁৱলৈকে যাব, কিন্তু মই তালৈকে নাযাওঁ। মই ইয়াৰ পৰা টাৰ্ণ ল'ম, কিন্তু আমাৰ বৰগুলি আছে, বৰগুলিৰ পৰা মই টাৰ্ণিং লৈ লওঁ। আছিলে ট্ৰিপ ইমানটোৱে, সকলোৱে গৈ আছে হাৱাজানলৈকে, কিন্তু হাৱাজান গ'লে অলপ লেট হ'ব, তো সেইকাৰণে মই যোৱাটো নাযাওঁ তাৰ পৰা মই। তো তেওঁলোকে গৈ আছে। আৰু কেনেকুৱা লাগিলে আজি এই অনুষ্ঠানটো, বিশেষকৈ মই বহুত এক্সাইটেড আছিলোঁ। আৰু বহুত ষ্টুডেণ্ট আহিছে, বহুতে ছাপোৰ্ট কৰিছে, আৰু আমিও সকলোৱে ছাপোৰ্ট কৰিছোঁ যাতে ড্ৰাগছ মুক্ত হওক অসম, আৰু অসমখন ভাল হওক। তো থেংক ইউ, ইমানটোৱে আছিলে ভিডিঅ'টো।